বন্ধুসকল বৰ্তমান সময়ত আপুনি যদি এআইৰ সঠিক ব্যৱহাৰ নাজানে তেনেহ'লে আপুনি বহুত পিছ পৰি আছে। হয় বন্ধুসকল বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ পাব বহু কাম এতিয়া এআইৰ সহায়ত কৰিবলৈ একদম সহজ হৈছে। সেয়েহে এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম। যদি আপুনি ষ্টুডেণ্ট হয়, আপুনি পঢ়ি আছে তেনেহ'লে আপোনাৰ বাবে 5টা এআই টুলছৰ বিষয়ে আলোচনা কৰিম। এই 5টা এআই টুলছ ইউজ কৰি আপোনালোকে আপোনালোকৰ এডুকেশ্যন বা ষ্টাডি লাইফত আপোনালোকে বহুখিনিতে আগবাঢ়িব পাৰিব। বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এই এআই টুলছকেইটা কি নাম কি আৰু আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ক'ৰ পৰা আপোনালোকে ইনষ্টল কৰিব পাৰিব সকলোবোৰ কথা আপোনালোকৰ লগত একদম আলোচনা কৰিম। এয়া কৈছো ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভাল যাতে কমেণ্ট কৰি দিব, যাতে আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ মই বনাই থাকিব পাৰোঁ। বলক বন্ধুসকল এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল মই এতিয়া আপোনালোকক এই 5টা এআই টুলছৰ বিষয়ে ক'বলৈ গৈ আছোঁ। প্ৰথমতে আছে আপোনালোকৰ আগত ChatGPT। হয় বন্ধুসকল ChatGPT ইয়াত আপোনালোকে কিবা এটা বস্তুৰ ওপৰত বা কিবা এটা বস্তুৰ বিষয়ে ইনফৰ্মেশ্যন লাগে বা ৰিচাৰ্চ কৰিব লাগে বা আপোনালোকৰ মেথামেটিক্সৰ কিছুমান ইকুৱেশ্যন চলিউশ্যন লাগে, আপোনালোকে ChatGPTৰ পৰা আৰামত একদম অতি সহজতে আপোনালোকে ইয়াৰ পৰা চলিউশ্যন পাই যাব। জাষ্ট আপোনালোকে ফটো ক্লিক কৰি বা ইকুৱেশ্যনটো আপোনালোকে টাইপ কৰি আপোনালোকে চেণ্ড কৰি ক'লে হ'ল যে মোক চলিউশ্যন দিয়ক বা এইখিনি বস্তুৰ ওপৰত মোক অলপমান ইনফৰ্মেশ্যন দিয়ক, আপোনালোকক ডাইৰেক্ট দি দিব। নেক্সট আছে আপোনালোকৰ গুগল জেমিনাই। ইয়াৰ দ্বাৰা আপোনালোকে গ্ৰাফিক ডিজাইনিং, ডিপ ইনফৰ্মেশ্যন ফ্ৰম ইমেজ। আপোনালোকে যে দেখিবলৈ পাইছে বৰ্তমান সময়ত বহুত ট্ৰেণ্ডিঙৰ কিছুমান গ্ৰাফিক ডিজাইন বা ফটো এডিটিং আপোনালোকে গুগল জেমিনাৰ সহায়ত কৰিব পাৰিব। আৰু যদি আপোনালোকক কিছুমান বস্তুৰ তথ্য বা ইনফৰ্মেশ্যন লাগে কিন্তু আপোনালোকে নাজানে বস্তুটোৰ নাম কি বা বস্তুটো কি হয়, আপোনালোকে জাষ্ট সেই বস্তুটোৰ ফটো হ'লে হ'ল আপোনালোকে গুগল জেমিনাইত আপলোড কৰি গিভ মি ডিটেইলছ বা গিভ মি ইনফৰ্মেশ্যন বুলি ক'লে আপোনালোক সকলোবোৰ ইনফৰ্মেশ্যন গুগল জেমিনাইৰ পৰা আপোনালোকে পাই যাব। নেক্সট আছো গামা এআই। বন্ধুসকল আপোনালোকে যদি কলেজত বা স্কুলত প্ৰেজেণ্টেশ্যন বা এছাইনমেণ্ট কৰিব দিয়ে তেনেহ'লে আপোনালোকে গামা এআইৰ পৰা আপোনালোকে অতি সহজতে আপোনালোকে প্ৰেজেণ্টেশ্যন বা এছাইনমেণ্ট আপোনালোকে কৰিব পাৰিব বা বনাব পাৰিব। আপোনালোকে এইকেইটা ৱেবছাইটৰ লিংক বা এপকেইটাৰ লিংক মই মোৰ এই ভিডিঅ'টো ডিছক্ৰিপশ্যনৰ তলত দি দিম। আপোনালোকে জাষ্ট তাৰ পৰা ক্লিক কৰি আপোনালোকে এই এআই টুলছকেইটা আপোনালোকে ইউজ কৰিব পাৰিব একদম ফ্ৰী। নেক্সট আহিছোঁ ব্লেক বক্স এআই। বন্ধুসকল আপোনালোকে যদি ৱেব ডেভেলপমেণ্ট বা এণ্ড্ৰইড এপ ডেভেলপমেণ্ট শিকি আছে, আপোনালোকে যদি ৱেবছাইট বনাব বিচাৰে বা এপ বনাব বিচাৰে তেনেহ'লে আপোনালোকে ব্লেক বক্স এআইৰ সহায়ত আপোনালোকে অতি সহজতে বনাবলৈ আপোনালোকে শিকিব পাৰিব আৰু এআইৰ সহায়তে বনাব পাৰিব। নেক্সট আৰু একদম 5 নম্বৰ ফাইনেল আৰু বহুত ইম্পৰ্টেণ্ট এআই টুলছটোৰ নাম হৈছে নোটবুক এলএম। বন্ধুসকল এতিয়া আহিছোঁ নোটবুক এলএম। বন্ধুসকল ইয়াত কি হয়, আপোনালোকে যদি কোনো এটা টপিকৰ ওপৰত বা কোনো এখন কিতাপ পঢ়ি আছে, আপোনালোকে সেই টপিকটোৰ বিষয়ে আপোনালোকে বেছিকৈ জানিব ইচ্ছা আছে বা সেই টপিকটোৰ ভিতৰত থকা কিছুমান ইম্পৰ্টেণ্ট কথা আপোনালোকে জানিব ইচ্ছা কৰে কিন্তু আপোনালোকে পঢ়িব সোধা নাই কিন্তু আপোনালোকে জানিব বিচাৰে, তেনেহ'লে জাষ্ট এই যিটো নোটবুক এলএম আছে ইয়াতে আপোনালোকে গৈ আপোনালোকৰ যিখিনি কথা আপোনালোকে জানিব বিচাৰে আপোনালোকে জাষ্ট ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব। মেইন ইম্পৰ্টেণ্ট কথাবিলাক আৰু গুৰুত্ব কথাবিলাক আপোনালোকে নোটবুক এলএমৰ পৰা জানিব পাৰিব। চ' বন্ধুসকল আজিলৈ এইখিনি আছিল। আৰু যদি আপোনালোকে কিবা এআইৰ বিষয়ে বা বেলেগ কিছুমান কথা জানিব বিচাৰে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব পাৰে, নহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব পাৰে। বন্ধুসকল আপোনালোক আকৌ বেলেগ অন্য এটা ভিডিঅ' মাজত